সৰুকালৰ এটা আশা এতিয়াহে পূৰ হ'বলৈ গৈ আছে। ৰাতিপুৱাই সোমবাৰৰ দিনটোত অংকিতা, মই, চুম আমি গোটেই কেইজনী আহিছো দলত চাকি জ্বলাবলৈ। মই পিছে এই সোমবাৰ কেইটাত দললৈ আহি থকাই হৈ যায়। যিডোখৰ জেগাত বহি আছো সেইডোখৰত বহুত মেমৰিজ আছে। মানে চাবলৈ গ'লে সেই ছ'চিয়েল প্লেটফৰ্মটোলৈ আহোঁতে মই মানে প্ৰথম মোৰ ভাগৰ চেনেলত কিবা ইনষ্টা হেৰিত কিমান হৈছিলে 10K হৈছিলে। এইডোখৰ জেগাতে বহি আছিলো। আৰু তেতিয়াও মই ভবা নাছিলো যে আপোনালোকৰ পৰা ইমানখিনি মৰম ছাপোৰ্ট পাম। সঁচাই ভাল লাগে জানেনে, কৰবালৈ ওলাই গ'লে এটা মৰমৰ মাত যে আপোনালোকৰ পৰা পাওঁ। অংকিতা আৰু মোৰ ঘৰ বহুত দূৰৰ ডিফাৰেঞ্চ নহয়, তথাপিও লগ পোৱা খুব কমেই হয়। সেইকাৰণে দুয়োজনীয়ে ভাবিলো আনন্দৰাম বৰুৱা পাৰ্কলৈকে যাওঁ। আৰু তেতিয়াই তাই ক'লে এই ট্ৰেইনখনত উঠাৰ বোলে তাই এটা সপোন আছিল। অনুভৱ সৰুকাল ল'লে ঘূৰি অহা টাইপৰ। সেয়াই মোৰ লগত থাকিবা, সৰুকাল মই দেখাই দিম। আইঅ কেনেকুৱা জমনি, মানুহবোৰ আহিছে ন, মই ট্ৰেইনত থিবনি কৈ আহিছো। 10 জনতকৈ বেছি মানুহ নোহোৱালৈকে ট্ৰেইনখন নচলে। আমি পিছে বহুত সময় ৰৈছিলো। পিছত অংকিতাৰ এটা সপোনো আছিলে যে সেইকাৰণে অলপ ৰিস্ক লৈ মানুহক সুধিলো। শেষত গৈ যেনিবা 9-10 জন মান ওলালে। আৰু ট্ৰেইনত আহি যেতিয়াই বহিছো বহুত মানুহেই হৈ গ'ল। আৰু এটা কথা, পাৰ্কখনলৈ আহিলে কিন্তু অনলাইন পে'মেণ্ট নহয়, সেইকাৰণে হাতত পইচা লৈয়ে আহিব। এনেকুৱা ঠাইবিলাকলৈ মাজে মাজে আহি থাকিব লাগে। এনেও আমাৰ মানুহবোৰৰ আজিকালি চিন্তা চৰ্চাবোৰ বেছিয়ে হৈছে। কেতিয়াবা অলপ ৰিলেক্স ফিল কৰিবলৈ এনেকুৱা সময়বিলাক লাগে। যিবিলাকে আমাৰ মনত হেপিনেছ আনে সেইবিলাক কাম কেতিয়াবা মাজে মাজে কৰি থাকিব লাগে। আজিলৈ আহিছো, সকলো ভালে থাকক, বাই বাই।